নমস্কাৰ সকলোকে পুনৰবাৰ ইনফৰমেশ্যন নেটৱৰ্ক এই চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে নিজৰ ঘৰতে বহি মোবাইলত কেনেদৰে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংকৰ পাছবুক লিংক কৰিব। ইয়াৰ বাবে আপোনালোকে প্ৰথমতে যাব লাগিব ক্ৰম ব্ৰাউজাৰলৈ। ইয়াত আপুনি সাৰ্চ কৰিব NPCI অৰ্থাৎ নেশ্যনেল পে'মেণ্টছ কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া। ইয়াৰ পিছতেই এনেদৰে এখন পেজ খোল খাব। ইয়াত আপুনি প্ৰথম যিটো NPCI তাত আপুনি ক্লিক কৰিব। ইয়াৰ পিছতে আপুনি দেখিবলৈ পাব NPCI যিটো অফিচিয়েল পেজ আছে, আৰু ইয়াত আপুনি স্ক্ৰল ডাউন কৰি গৈ থাকিব তললৈ, আৰু ইয়াত কনজিউমাৰ বুলি এটা লিখা থাকিব। আপুনি কনজিউমাৰত ক্লিক কৰিব। ইয়াৰ তলতে দেখিব আপুনি ভাৰত আধাৰ চিডিং এনেবলাৰ, আপুনি ইয়াত ক্লিক কৰিব লাগিব। ইয়াৰ পিছতে আপুনি দেখিব এখন পেজ খোল খাইছে। ইয়াত আপুনি আপোনাৰ নিজৰ আধাৰ কাৰ্ডৰ যি সংখ্যা আছে এই সংখ্যাকেইটা আপুনি ইয়াত এণ্ট্ৰি কৰিব লাগিব। তাৰপিছতেই আপুনি ৰিকুৱেষ্ট ফৰ আধাৰ ইয়াত চিডিঙত আপুনি ক্লিক কৰিব লাগিব। চিলেক্ট ইয়ৰ বেংক, আপুনি আপোনাৰ নিজৰ বেংক ইয়াত বাছনি কৰিব পাৰিব। যিহেতু মোৰ বৰোদা বেংক, মই ইয়াত বৰোদা বেংক চাৰ্চ কৰিছোঁ। ইয়াত আহিছে বেংক অফ বৰোদা। ইয়াত আপুনি ক্লিক কৰিব। ইয়াৰ পিছতে আপুনি ক্লিক কৰিব লাগিব ফ্ৰেছ চিডিং। ইয়াৰ পিছত আপুনি আপোনাৰ নিজৰ বেংকৰ যি পাছবুক আছে তাত থকা একাউণ্ট নম্বৰকেইটা আপুনি ইয়াত লিখিব লাগিব। এনেদৰে আপুনি নিজৰ বেংকৰ নম্বৰকেইটা আপুনি ইয়াত লিখিব। ইয়াৰ পিছত কনফাৰ্ম একাউণ্ট নম্বৰ, ইয়াতো আপুনি পুনৰবাৰ আকৌ আপোনাৰ বেংকৰ যি একাউণ্ট নম্বৰ আছে এই নম্বৰকেইটা আপুনি ইয়াত পুনৰবাৰ লিখিব লাগিব। আৰু লিখা হোৱাৰ পিছতে আপুনি ইয়াত বাই ছাবমিটিং মাই আধাৰ নাম্বাৰ, বেংক একাউণ্ট নাম্বাৰ এণ্ড আদাৰ ডিটেইলছ ইনফৰমেশ্যন ইয়াত আপুনি ক্লিক কৰিব। আৰু ইয়াৰ পিছত আপুনি তললৈ স্ক্ৰল ডাউন কৰিব লাগিব, আৰু স্ক্ৰল ডাউন কৰি ইয়াত যিটো কেপচা আছে এই কেপচাটো আপুনি ফিল আপ কৰিব লাগিব। কেপচাটো আপুনি ইয়াত লিখি দিব। ইয়াৰ পিছত আপুনি প্ৰচিড তাত আপুনি ইয়াত আপুনি কেপচা লিখিব আৰু প্ৰচিড আপুনি ক্লিক কৰিব। ইয়াত আহিব টাৰ্মছ এণ্ড কণ্ডিশ্যন, এইখিনি আপুনি পঢ়ি ল'ব। আৰু ইয়াৰ পিছতে আপুনি এগ্ৰি এণ্ড কণ্টিনিউ ইয়াত ক্লিক কৰিব।
ইয়াত দেখিছে ইনভেলিড কেপচা, আপুনি আপোনাৰ কেপচাটো ভুল হোৱা দেখিছে। ইয়াত আপুনি পুনৰবাৰ ইয়াত আপুনি কেপচাটো লিখিব লাগিব। প্ৰচিড টাৰ্মছ এণ্ড কণ্ডিশ্যন আপুনি পঢ়ি ল'ব আৰু ইয়াৰ পিছতে আপুনি ইয়াত এগ্ৰি এণ্ড কণ্টিনিউ। ইনভেলিড কেপচা আকৌ দেখাইছে, আপুনি আকৌ এণ্টাৰ এবাৰ কেপচালৈ যাব। ইয়াত আপুনি আপোনাৰ কেপচাটো লিখিব আৰু তাৰপিছত আপুনি প্ৰচিড। ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন আহিছে, আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি পঢ়ি তললৈ গৈ থাকিব স্ক্ৰল ডাউন কৰি এগ্ৰি এণ্ড কণ্টিনিউ ইয়াত ক্লিক কৰিব আৰু আপোনাৰ মোবাইললৈ 6টা সংখ্যাৰ OTP যাব। আপুনি ইয়াত OTP কেইটা লিখি দিব আৰু তাৰপিছতে ছাবমিট কৰি দিব। ইয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংকৰ পাছবুক লিংক হৈ যাব।